हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত আকাশক হত্যা কৰিবলৈ ওলাওঁতে উদয়নৰ বন্ধুজনে আকাশক বচোৱা দেখিবলৈ পাইছিল আৰু তেতিয়া বিনোদন আৰু অয়নে গাড়ীৰ ভিতৰৰ পৰা চাই আছিল আৰু বিনোদন আৰু অয়নে যে জেললৈ যাব লাগিব সেই কথাটো অয়নক কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত শকুন্তলাক আকাশ ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে উদয়নে কিয় বেয়াকৈ ক'লে সেই কথাটো চিন্তা কৰি দুবৰীয়াকত কোৱা দেখিবলৈ পাব আৰু তেতিয়া দুবৰীয়া শকুন্তলাক চিন্তা নকৰিবলৈ কোৱা দেখিবলৈ পাব ইফালে আকৌ আকাশক বাৰে বাৰে হত্যা কৰিব খুজিও যে কিয় হত্যা কৰিব পৰা নাই সেই কথাটো বিনোদনে ভাবি থাকিব আনহাতে নেখাই আজি অয়নক ফোন কৰিব আৰু তেতিয়া অয়নে মোক তুমি কিয় ফোন কৰিছা মোৰ লগত তোমাৰ কোনো ধৰণৰ ৰিলেশ্যন নাই বুলি ক'ব আৰু তেতিয়া নেখাই তুমি কৰা অন্যায়ৰ প্ৰত্যুত্তৰ দিবলৈ ফোন কৰিছো বুলি কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত বিনোদন আৰু জনাৰ্দনে একেলগে কথা পাতি থাকিব আৰু তেতিয়া বিনোদনে কৰবাত নহয় কৰবাত শক্তি আছে যে আকাশক বাৰে বাৰে বচাই আছে সেই কাৰণে আকাশক এবাৰ লগ কৰিব লাগে বুলি জনাৰ্দনক ক'ব আৰু তেতিয়া জনাৰ্দনে কিন্তু কিয় বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ আকাশ আজি বিনোদনৰ ওচৰলৈ যাবলৈ ওলাব আৰু তেতিয়া শকুন্তলাই যিজন মানুহে তোমাক সন্তান বুলি নাভাবে উৎপলৰ সন্তান বুলি ভাবে সেইজন মানুহৰ ওচৰত তুমি অপমানিত হ'বলৈ যাব নালাগে বুলি ক'ব আনফালে আকাশে যে দেউতাকৰ ওচৰত যাবলৈ ওলাইছে সেই কথাটো শকুন্তলাই দুবৰীৰ আগত কোৱা দেখিবলৈ পাব এতিয়া বাৰু দুবৰীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।